বিজেপিক পৰাস্ত কৰিবৰ কাৰণে ৰাইজৰ স্বাৰ্থত আমি কেইবামাহ ধৰি এটা এলানি প্ৰচেষ্টা চলাই আছোঁ আৰু সেই সংক্ৰান্তত আমি বিভিন্ন ধৰণৰ মেল সভা সমিতি নিজৰ ভিতৰত আলোচনা অনুষ্ঠিত কৰিছোঁ। আজি অসমৰ পৰিস্থিতি ভয়ংকৰ। চৰকাৰে এফালৰ পৰা ধুমধাম দায়িত্বহীনভাৱে ঋণ লৈছে আৰু ৰাজ্যখনৰ প্ৰকৃত উন্নয়নৰ কাৰণে চেষ্টা নকৰি মানুহক কেৱল কিছুমান সস্তীয়া আঁচনিৰে টকা বিলাই আছে, যাৰ পৰা তেওঁলোকৰ উপাৰ্জনৰ কোনো সুবিধা ওলোৱা নাই। দ্বিতীয়তে বিজেপিৰ বিৰুদ্ধে মানুহৰ ক্ষোভ যিমানে বৃদ্ধি পাইছে, সেইটোৰ পৰা মানুহৰ মন অপসাৰণ কৰিবৰ কাৰণে ভয়ংকৰ ধৰণৰ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিছে, য'ত আগভাগ লৈছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে। তেওঁ কৈ দিছে এতিয়া মিয়া বিৰোধী এটা আন্দোলন, ভুৱা আন্দোলন আৰম্ভ কৰি দিয়া হৈছে আৰু সেইটোকে তেওঁ গণ আন্দোলন বুলি প্ৰচাৰ কৰাত তেওঁ আগভাগ লৈছে। অথচ এইটো তেওঁ নিজেও কৈছে যে এইবোৰ আন্দোলন মোৰ পৃষ্ঠপোষকতাত হৈছে, নিজে হিজন ৰেকৰ্ড। আৰু দ্বিতীয় কথা যে সাধাৰণ মানুহৰ কিন্তু প্ৰথমতে অলপ চেতনা হেৰুৱালেও লাহে লাহে কথাবোৰ বুজিবলৈ আৰম্ভ কৰিছে। এইটো বিৰোধী ঐক্যৰ কাৰণে এটা শুভ লক্ষণ। আজি আমি আমাৰ ভিতৰত আলোচনা কৰিছোঁ বিশেষকৈ সাম্যবাদী দলকেইটাৰ, বামপন্থী সাম্যবাদী দলকেইটাৰ লগত। তেওঁলোকৰ লগত আলোচনা কৰি আমি কিছুমান সিদ্ধান্তত উপনীত হৈছোঁ আৰু মই আশা কৰোঁ যে বিৰোধী ঐক্য যে অগ্ৰসৰ হৈছে আৰু ৰাইজৰ স্বাৰ্থতে হৈছে, আমাৰ এই আলোচনাৰ বিভিন্ন সিদ্ধান্তৰ পৰা ৰাইজে অনুমান কৰিব পাৰিব। সেই সম্পৰ্কে মই নিজে নকওঁ, আমাৰ বিৰোধী ঐক্যৰ যিটো নাগৰিক সন্মিলন আছে তাৰ কোঅৰ্ডিনেটৰ পৰা পৰেশ মালাকাৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে ক'ব। বিজেপিক পৰাস্ত কৰিবৰ কাৰণে ৰাইজৰ স্বাৰ্থত আমি কেইবামাহ ধৰি এটা এলানি প্ৰচেষ্টা চলাই আছোঁ আৰু সেই সংক্ৰান্তত আমি বিভিন্ন ধৰণৰ মেল সভা সমিতি নিজৰ ভিতৰত আলোচনা অনুষ্ঠিত কৰিছোঁ। আজি অসমৰ পৰিস্থিতি ভয়ংকৰ। চৰকাৰে এফালৰ পৰা ধুমধাম দায়িত্বহীনভাৱে ঋণ লৈছে আৰু ৰাজ্যখনৰ প্ৰকৃত উন্নয়নৰ কাৰণে চেষ্টা নকৰি মানুহক কেৱল কিছুমান সস্তীয়া আঁচনিৰে টকা বিলাই আছে, যাৰ পৰা তেওঁলোকৰ উপাৰ্জনৰ কোনো সুবিধা ওলোৱা নাই। দ্বিতীয়তে বিজেপিৰ বিৰুদ্ধে মানুহৰ ক্ষোভ যিমানে বৃদ্ধি পাইছে, সেইটোৰ পৰা মানুহৰ মন অপসাৰণ কৰিবৰ কাৰণে ভয়ংকৰ ধৰণৰ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিছে, য'ত আগভাগ লৈছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে। তেওঁ কৈ দিছে এতিয়া মিয়া বিৰোধী এটা আন্দোলন, ভুৱা আন্দোলন আৰম্ভ কৰি দিয়া হৈছে আৰু সেইটোকে তেওঁ গণ আন্দোলন বুলি প্ৰচাৰ কৰাত তেওঁ আগভাগ লৈছে।